গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো মই আজি তোমালোকক শিকাম পাঠ্যপুস্তক প্ৰশ্নমালা 2.6 আৰু 2.7ৰ সলিউশন। ঠিক আছে, তো কি হ'ল কথাটো, মই অলৰেডি এই ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ, কৰাৰ পিছত চাওঁ যে ভিডিঅ'টো ৰেকৰ্ডে নাই হোৱা, কিবা প্ৰব্লেম হৈছিলে। তো এইখিনি গোটেইখিনি অলৰেডি লিখা হৈ গৈছে। তো মই তোমালোকক মই দুবাৰকৈ কৰিলোঁ, বাট কিবা প্ৰব্লেম হৈ আছে। তো এইবোৰ চাইন টেনবোৰ আহি গৈছে। তো তোমালোকে কেৱল বুজিব চেষ্টা কৰা, এইখিনিতো লিখা হৈছে। তো চাবা ইয়াতে কি সুধিছে যে পচা কণীৰ দৰে গোন্ধযুক্ত আৰু বিষাক্ত H2S গেছ গুণাত্মক বিশ্লেষণত ব্যৱহাৰ কৰা হয়। STPত H2Sৰ দ্ৰৱণীয়তা পানীত 0.195 মোলালিটি। মোলালিটি বুজাই হ'লে হেনৰি সূত্ৰ ধ্ৰুৱক গণনা কৰা। ঠিক আছে, তো তোমালোকে জানো যে হেনৰি সূত্ৰ ধ্ৰুৱক গণনা কৰিব দিছে যিহেতু, তো তোমাৰ কি হ'ব, হেনৰি সূত্ৰটো আমাক লাগিব। হেনৰি সূত্ৰটো কি আছিলে, P = KHX। এইবোৰ মই বুজাইছোঁ অলৰেডি, তোমালোকে আগৰ ভিডিঅ'বোৰ চাই ল'বা যদি পাহৰি গৈছ। তো KH সমান কিমান হ'ব, P/X। তো আমাক যদি হেনৰি সূত্ৰ দিব ওলাব লাগে, আমাক P আৰু Xৰ ভেলু লাগিব। ঠিক আছে, তো আমি এইখিনি কুৱেশ্যনটোৰ পৰা কেৱল P আৰু Xৰ ভেলু কেলকুলেট কৰিব পাৰিলে আৰু কোনো ধৰণৰ প্ৰব্লেম নাই। ঠিক আছে, তো এতিয়া আমি চাওঁ যে STPত কি হয়। STP মানে ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ প্ৰেছাৰ। ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ প্ৰেছাৰত প্ৰেছাৰৰ ভেলু হয় 0.987 বাৰ। ঠিক আছে, তো আমি Pৰ ভেলু পাই গ'লোঁ। এতিয়া আমাক কিহৰ ভেলু লাগে, Xৰ ভেলু লাগে। তো Xৰ ভেলু লাগিলে আমি মোলালিটি মানে কি বুলি জানো, মোলালিটি মানে ওপৰত দ্ৰব্যৰ মল, তলত দ্ৰাৱকৰ ভৰ। তাৰ মানে যদি মোলালিটি 0.195 হয়, তাৰ মানে 0.195 মোল H2S 1000 গ্ৰাম দ্ৰাৱকত আছে, আৰু ইয়াত দ্ৰাৱক কি, পানী। তো এইখিনি, তো আমি ইয়াৰে পৰা কি পালোঁ, H2Sৰ মল পালোঁ। 1000 গ্ৰামৰ পানীৰ পৰা আমি কি পাৰিম, পানীৰ মল উলিয়াব পাৰিম। পানীৰ মল সমান দিয়া থকা ভৰ বাই মোলাৰ ভৰ। দিয়া থকা ভৰ 1000 গ্ৰাম আছে, মোলাৰ ভৰ 18 গ্ৰাম, তো 55.5 মল ওলাল। ঠিক আছে, তো এতিয়া আমাক Xৰ ভেলু যিহেতু লাগে, X মানে কি, মল ভগ্নাংশ। তো মল ভগ্নাংশ আমি কেনেকৈ উলিয়াব পাৰোঁ, মল ভগ্নাংশ H2Sৰ, তো ওপৰত আমি H2Sৰ মল ল'ম, তলত টোটেল মল ল'ম। ঠিক আছে, H2S প্লাছ H2O। তো আমি H2Sৰ মল জানো 0.195 বুলি, আৰু H2Sৰ মল 0.195 প্লাছ আৰু H2Oৰ মল আমি পাইছোঁ 55.5 মল বুলি, আৰু H2Sৰ পাইছোঁ এইটো। ঠিক আছে, এইটো 0.195 মল। তাৰপিছত আমি এইখিনি পুট কৰোঁতে আমি মল ভগ্নাংশ পালোঁ এইটো। ঠিক আছে, তো ইয়াতো মল থাকে, ইয়াতো মল থাকে, তো মল গোটেই কাটা যাই কিনে একো ইউনিট নাথাকে এইটোত। ঠিক আছে, তো আমি এতিয়া কি ওলাব লাগে, হেনৰি সূত্ৰ ধ্ৰুৱক। তো হেনৰি সূত্ৰ ধ্ৰুৱক ওলালে ওপৰত প্ৰেছাৰ, তলত X। তো আমাৰ এনচাৰ হ'ব, Pৰ ভেলু হ'ব 0.987 বাৰ, আৰু KHৰ আৰু মল ভগ্নাংশৰ ভেলু 0.0035। তো আমি এইখিনি কেলকুলেট কৰিলে আমি ভেলু পাওঁ 282 বাৰ। ঠিক আছে, তো এইটো মোৰ অলৰেডি সলিউশ্যনটো কৰা হৈ গৈছিলে। তো এতিয়া মই যাওঁ, এতিয়া আমি শিকিম আমাৰ 2.7 নম্বৰ কুৱেশ্যনটো। তো চাবা 2.7 নম্বৰ কুৱেশ্যনটোত কি আছে যে 298 কেলভিন উষ্ণতাত পানীত CO2ৰ হেনৰিৰ সূত্ৰ ধ্ৰুৱক 1.67 × 10⁸ পাস্কেল, আৰু এই উষ্ণতাত 2.5 ATM চাপত এটা বটলত ভৰোৱা 500 ml চ'দা পানীত থকা CO2ৰ পৰিমাণ নিৰ্ণয় কৰা। কুৱেশ্যনটোতো তোমালোকৰ তাত এভেইলেবল আছে, কিতাপত আছে কুৱেশ্যনটো দিয়া। তো মই সলিউশ্যনখিনি কৈ দিওঁ। প্ৰথমতে চাবা যে কি কি দিয়া আছে। ঠিক আছে, প্ৰথমতে দিয়া আছে KH মানে হেনৰি ধ্ৰুৱকৰ ভেলু দিয়া আছে, আৰু হেনৰিৰ সূত্ৰ ধ্ৰুৱকৰ ভেলু কিমান দিয়া আছে, এইটো 1.67 × 10⁸ পাস্কেল। ঠিক আছে, আৰু কি দিয়া আছে, CO2 এটা উষ্ণতাত 2.5 ATM চাপত এই এটা বটলত ভৰোৱা হৈছে CO2 গেছ। ঠিক আছে, তো CO2 গেছৰ প্ৰেছাৰ দিয়া আছে, মানে চাপ। ঠিক আছে, তো CO2 গেছৰ চাপ দিয়া আছে 2.5 ATM। এতিয়া আমি যদি ATMক পাস্কেললৈকে কনভাৰ্ট কৰিব লাগিব। কিয় কনভাৰ্ট কৰিব লাগিব, কাৰণ আমি KHটো পাইছোঁ পাস্কেলত। ঠিক আছে, তো আমাক এইটোও পাস্কেলত লাগিব, হয়নে। তো আমি যদি এইটো পাস্কেলত কৰিব লাগে, আমি জানো যে 1 ATM সমান, এইবোৰ তোমালোকে মনত ৰাখি ল'বা। ঠিক আছে, 1 ATM সমান 1.01 × 10⁵
পাস্কেল ঠিক আছে তো আমি যদি এতিয়া এইটো পাস্কেলৰে নিব লাগে আমি এইটোৰে পূৰণ কৰিব লাগিব এতিয়া মোৰ ঠাইত পাস্কেলৰ ভ্যালু বহাই দিয়া 1.01 * 10^5 পাস্কেল আৰু আমি যদি এইখিনি ক্যালকুলেট কৰো আমি ভ্যালু পাম around 2.53 * 10^5 পাস্কেল ঠিক আছে তো আমি kh ভ্যালু পালো আৰু p ভ্যালু পালো তো আমি কি জানো হেনৰীৰ সূত্ৰৰ পৰা আমি কি জানো হেনৰীৰ সূত্ৰৰ পৰা পাও যে p = kh(x) ঠিক আছে তো আমি kh ভ্যালু পালো p ৰ ভ্যালু পালো আমি x ধুনিয়াকৈ ক্যালকুলেট কৰিব পাৰিম x হ'ব p / kh p ৰ ভ্যালু কিমান পাইছো 2.53 * 10^5 পাস্কেল আৰু kh ৰ ভ্যালু পাইছো 1.67 * 10^8 পাস্কেল ঠিক আছে তো এইখিনি পালো তো এতিয়া যদি আমি এইখিনি ক্যালকুলেট কৰিলে ইয়াৰ ভ্যালু আহিব around 0.00152 মই এইবোৰ ক্যালকুলেট কৰি ৰাখিছিলে অলৰেডি তো তোমালোকে চাবা মই যদি ক্যালকুলেশনত কিবা ভুলিছে ক্যালকুলেশনখিনি শুদ্ধ কৰি ল'বা চাবা ক্যালকুলেশন মেটাৰ নকৰে মেটাৰ কৰে তোমাৰ সূত্ৰবোৰ জাননে কোনটো ক'ত বহাব লাগে কিন্তু ক্যালকুলেশন মেটাৰ কৰিব কাৰণ তোমাৰ যদি এতিয়া প্ৰথম বাৰতে ভুল হৈছে তোমাৰ এনসাৰটো নিমিলিব তো ক্যালকুলেশন কৰিবলৈ শিকি লোৱা মানে নিজে আৰু সূত্ৰবোৰ ভালকৈ মনত ৰাখা ঠিক আছে তো আমি এইখিনি পালো x ৰ ভ্যালু কিন্তু আমাক x ৰ ভ্যালু নাই হুদা ইয়াতে সুধিছে এটা বটলত ভৰোৱা সোডা পানীত CO2 ৰ পৰিমাণ 500 ml ত CO2 ৰ পৰিমাণ সুধিছে ঠিক আছে তো পোন প্ৰথমতে আমি x ৰ পৰা আমি তাৰ মোল উলিয়াই ললে আমি মোলৰ পৰা তাৰ গ্ৰাম তাৰ ওয়েটটো উলিয়াই ল'ব পাৰিম দিয়া থকা ভৰ যিটো ঠিক আছে তো আমি মোলৰ পৰা এতিয়া মোল ভগ্নাংশৰ পৰা আমি এতিয়া মোল উলিয়াম আমি কি জানো মোল ভগ্নাংশ যদি আমি জানো এটো কিহৰ পালো CO2 ৰ পালো ন তো CO2 ৰ মোল ভগ্নাংশ যদি আমি চাও কিমান হ'ব মোল অফ CO2 তলত টোটাল মোল CO2 প্লাস মোল অফ H2 ঠিক আছে তো আমি কি কৰিম এতিয়া যেহেতু আমি x ৰ ভ্যালুহে জানো এটোটো আমি নাজানো তো এটো যদি আমি ৰাখিলো ন বহুত প্ৰবলেমেটিক হ'ব তো আমি জানো যে যেতিয়া তোমাৰ ইয়াতে তোমাৰ এটা বিকাৰত যদি তোমাৰ ওয়াটাৰ আছে তলত আৰু ওপৰৰ পৰা তুমি CO2 গ্যাস এড কৰিলা তো CO2 যিটো মোল হ'ব ন এটো বহুত কম হয় H2 ৰ মোলতকৈ তো আমি এটোক নেগলেক্ট কৰিব পাৰো ঠিক আছে এটো বহুত সৰু ভ্যালু হয় তো আমি এটোক নেগলেক্ট কৰিব পাৰো ঠিক আছে তো আমি নেগলেক্ট কৰিলে এটো অ্যাকৰ্ডিং টু মই অলৰেডি তোমালোকৰ এটা কোৱেশ্চন বুজাইছিলো উদাহৰণৰ হেইটোটো আমি নেগলেক্ট কৰা আছিল যত আমাৰ এনেকে দিয়া আছিল CO2 মানে ভ্যালুটো বহুত সৰু হয় NH2 তুলনাত এইকাৰণে আমি এটোক নেগলেক্ট কৰো তো এটো হ'ব NCO2 / NH2O ঠিক আছে আমি এটোৰ ভ্যালু জানো XCO2 ৰ ভ্যালু কিমান পাইছো ইমান XCO2 ৰ ভ্যালু পাইছো আমি 1.00152 তাৰ পিছত NCO2 টো আমি উলাম মানে মোল CO2 ৰ মোল আৰু NH2 ৰ মোল এইবাৰ কি 55.5 লিখিবা জানো এবাৰ লিখিব নোৱাৰো কিয় তোমালোকে চোৱা ইয়াতে 500 ml দিয়া আছে 500 ml পৰা আমাৰ 500 গ্ৰাম হে হ'ব 1000 গ্ৰাম নহয় তো তোমালোকে কি আছিল 1000 গ্ৰামত যদি তোমাৰ আছিল 55.5 তো 500 গ্ৰামত কিমান হ'ব 55.5 divided by 2 আৰু এটো ভ্যালু আহে around 27.7 ঠিক আছে আৰু যদি তুমি এনেকে নকৰা তেনেহলে এনেকে কৰা মোল সমান দিয়া থকা ভৰ বাই মোলাৰ ভৰ দিয়া থকা ভৰ কিমান আছে 500 গ্ৰাম আৰু মোলাৰ ভৰ 18 গ্ৰাম তো এটো ক্যালকুলেট কৰিলে তোমাৰ 27.7 ৰ আশে পাশে আহিব ঠিক আছে তো আমি এটো ভ্যালু ইয়াতে পুট কৰি দিলো 27.7 ঠিক আছে তো আমি মোল পালো CO2 ৰ মোল পালো 0152 * 27.7 আৰু এটো আহিব 0.042 মোল তোমালোকে এবাৰ ক্যালকুলেশন খিনি কৰি লবা মই ৰিকুৱেষ্ট কৰিছো যদি মোৰ কিবা ভুল হৈছে ক্যালকুলেশনত যাতে ভুল নহয় বাকি মোৰ সূত্ৰখিনি তো ঠিকে আছে তো আমি এতিয়া মোল পালো এতিয়া মোলৰ পৰা আমাক তো মোল উলাব দিয়া নাই আমাক কি উলাব দিছে পৰিমাণ ঠিক আছে আমাক পৰিমাণ উলাব দিছে CO2 ৰ পৰিমাণ যদি উলাব লাগে 500 ml তাৰ মানে দিয়া থকা ভৰটো উলিয়াব লাগিব এইখিনি মোলত দিয়া থকা ভৰটো ঠিক আছে তো আমি ইয়াৰে পৰা উলিয়াম তো আমি জানো যে মোল সমান দিয়া থকা ভৰ বাই
দিয়া থকা ভৰ মানে মই মনত ৰাখোঁ, কিন্তু কেতিয়াবা দিয়া থকা ভৰটোৱে কেলকুলেট কৰিব দিয়ে, ঠিক আছে। তো তোমালোকে ইয়াতে ড্ৰাইভৰ ভৰ বা ড্ৰাইভৰ ভৰ বুলিও দিব পাৰোঁ, ঠিক আছে। ড্ৰাইভৰ ভৰ আৰু তলত মোলাৰ ভৰ, ঠিক আছে। তো আমি এইটো উলিয়াব লাগে, যিটো মানে এইটো ড্ৰাইভৰ ভৰো দিব পাৰোঁ, নতুবা এনেকৈও দিব পাৰোঁ। CO2ৰ পৰিমাণ, CO2 কি ইয়াতে ড্ৰাইভ হয় নে নহয়, আৰু দ্ৰাৱক পানী। তো মল আমি কিমান পাইছিলোঁ 0.42, আৰু এইটো উলিয়াব লাগে যিটো কুৱেশ্যনটো এইটোৱে উলিয়াব দিছে আমাক। আৰু মোলাৰ ভৰ কিমান, CO2ৰ বাবে মোলাৰ ভৰ তোমালোকে জানো 44 কেনেকৈ হয়, 12 প্লাছ অক্সিজেনৰ 16 × 2, 12 প্লাছ 32 সমান 44, ঠিক আছে। তো এইটো হ'ব 44 গ্ৰাম পাৰ মোল। মই ইউনিট লিখা নাই, তোমাৰ ইউনিট লিখিবা। মোল ইয়াতে গ্ৰাম পাৰ মোল। তো আমাক যিটো উলিয়াব দিছে মানে কুৱেশ্যনত, মানে এইটো এটা বটলত ভৰোৱা 500 ml চ'ডা পানীত থকা CO2ৰ পৰিমাণ, এনেকৈ লিখি দিবা ইয়াতে। পৰিমাণ সমান কিমান হ'ব 0.042 মোল ইনটু 44 গ্ৰাম পাৰ মোল। পাৰ মোলক আমি এনেকৈ লিখিব পাৰোঁ। তো আমি এনেকৈ মোল কেঞ্চেল যাব, আৰু আমি এনচাৰটো পাম 1.848 গ্ৰাম, ঠিক আছে। তো এইখিনিয়ে হ'ল আমাৰ কুৱেশ্যনটো, এইখিনিলৈকে ছল্ভ হৈ গ'ল, ঠিক আছে। তো তোমালোকে যদি কিবা বুজি নোপোৱা ভিডিঅ'টো আৰু বাৰে বাৰে চাবা, বাৰে বাৰে চালে বুজি পাবা। এতিয়া এনেকৈ খিচমিচ যেন লাগিছে, আৰু তোমালোকে ভালকৈ মানে নিজৰ ভাষাত ধুনীয়াকৈ লিখিবা। মোৰ কাম আছিল বুজোৱা, মই বুজাই দিছোঁ, তোমালোকে নিজৰ ভাষাত ধুনীয়াকৈ লিখি ল'বা। মানে এনেকৈ লিখিব পাৰোঁ যে হেনৰীৰ সূত্ৰ মতে হ'ল, তাৰপিছত বাকীবোৰ এনেকৈ লিখিব পাৰোঁ। তাৰপিছত মই কিছুমান বস্তু কাষত লিখিব লগা বস্তু মাজত লিখি দিছোঁ, তো এইবোৰ কাষত লিখি দিবা, ঠিক আছে। তো এইখিনিয়ে, তো আমি এনচাৰ পাই গ'লোঁ। আৰু এনেকৈ ভালদৰে পঢ়া, আৰু কিবা নোৱাৰিলে কমেণ্ট ছেকশ্যনত দিবা, আৰু নহ'লে মোক ডাইৰেক্টলি মেছেজ কৰিব পাৰা, ঠিক আছে। ভালকৈ পঢ়িবা। আজিৰ বাবে এইখিনিয়ে।